কৃষ্ণ কৃষ্ণ অ বোপাই লাগিছানে হয় ককা লাগিছো ভালকে লাগিবা দেই বোপাই হ'ব ককা এইখিনি অলপ ভালকে চিকনাই দিবা হ'ব ককা অলপ পাৰিলে ভালকৈ চিকনাই দিবা বোপাই হ'ব ককা কৃষ্ণ কৃষ্ণ ককা কি কৰিছে বোপাই মই লুবুল ককা পিছে তুমি কেনি ওলালা এনেই দোকান ফালে যাওঁ ককা আপোনাক কাম কৰি থৈ মাত খালো ভালেই কৰিলা বোপাই ককা কামত লগা মই আহোঁগৈ ঐ লাগ দেই হ'ব ৰুবুল দেখোন কেনি যোৱা এনেই ওলাই যাওঁ ৰুবুল তোমাৰ মুখত মাস্ক নাই যে মাস্ক আছে এইবোৰ কি পিন্ধিবি ভালকৈ উশাহ ল'ব নোৱাৰি কথা ক'ব নোৱাৰি সেইবাবে এইবোৰ নলওঁ ৰুবুল তুমি কিন্তু বহুত ভুল কাম কৰিছা দেই আজিৰ দিনত তুমি যদি মাস্ক আৰু যদি চেণ্ডেল তুমি ব্যৱহাৰ নকৰা তুমি নিজৰ লগতে আনকো বিপদত পেলাবা হ'ব দে আজিও মই যাওঁ হ'ব হ'ব যোৱা অলপ সেই গোবৰখিনি ছাইড কৰি দিবা বোপাই হ'ব ককা লেতেৰা দেখিলে ভাল নালাগেতো পৰিৱেশটো সেইকাৰণে অলপ ভালকৈ কৰি দিয়া বোপাই প্লিজ নহয় আই প্লিজ নহয় চৰকাৰীৰ পুলিচ চৰকাৰী দিয়া নীতি নিয়মবোৰ কিছুমান মানুহে উপলঙা কৰিছে সেইকাৰণে পুলিচবিলাকৰ দিনে ৰাতিয়ে শান্তি নোহোৱা হ'ল তই সঁচা কথাই কৈছ আই কৰোণা ভাই নহয় তেওঁ মোৰ প্ৰভু কৃষ্ণ তেওঁ কৃপাতে মই ৬০টা বছৰ পাৰ কৰিলোঁ তেওঁ সৰ্বশক্তিমান ব'লা মাজনী বোপাই ককা তই চাহ খাবিনে খাম ককা খাওঁ যদি জলদি গৈছোঁ ককা
তহঁতি কিটা য'তে ওলাই যাওঁ আৰু যদি তহঁতক মাস্ক মুখখন নেদেখোঁ য'ত পাম তাতে কোবাম আৰু তহঁতৰ মাস্ক কি হ'ল আমাৰ চেনিটাইজাৰ মাছ নাই মই দিছোঁ তহঁতক এখন ধৰ মুখন মাৰ গোটেইকেইটা মুখন মাৰ দেশত কি পৰিস্থিতি হৈছে তই নাজান হা মুখন মাৰ ঐ জনি মাৰ ইমান দেৰি হৈছে তহঁতৰ ঘৰ ক'ত মোৰ ঘৰ তোৰ ঘৰ ক'ত ছাৰ ক'ত পঢ়ি আছ তই 9ত তই মই ছাৰ BA ছেকেণ্ড ছেমিষ্টাৰ ঐ সোনকালে মাৰ আৰু চেনিটাইজাৰ আছে নাই তহঁতৰ ছাৰ আমাৰ চেনিটাইজাৰ নাই নহয় ল'ব মই দিছোঁ তহঁতক হাত পাত বুকদান মতে হাতখন লেতেৰা হৈ গ'ল অলপ চাফা কৰি লওঁ মাৰ ভালকৈ চবফালে এখন ল পুলিচে ভালকৈ মাৰ খোৱাৰ আগত ভালকৈ হাতখন ধুই ল'বি হ'ল এতিয়া ঠিক আছে হ'ব দে যা ক'লে যা তই ডিগুটি যা আৰু যা নাহিবি এনেই আমি লকডাউনৰ বাবে আমি ঘৰতে থাকি আমি এখনি অতি চুটি ছবি কৰিছোঁ যদি আপোনালোকে ছবিখন চাই ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব নাপাহৰিব কমেণ্ট কৰিব নাপাহৰিব শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব